নমস্কাৰ বিউটিজ কিচেন চেনেলটোলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু নিজ নিজ ঘৰত সুৰক্ষিত আছে। এতিয়া যিহেতু গৰমৰ দিন আৰু গৰমৰ দিনত দৈ খাই ভাল লাগে, মানে টেঙা বস্তু খাই ভাল লাগে, সেইকাৰণে মই আপোনালোকলৈ লৈ আহিছোঁ ৰাইতাৰ এটা ৰেচিপি। আৰু ঘৰতে ৰাইতা বনাই খাব পাৰিব আৰু খাবলৈ বহুত টেষ্টি হয়। নিশ্চয় এবাৰ ঘৰত চেষ্টা কৰিব। ৰাইতা বনাবলৈ মোক লাগিব অকণমান জালুক আৰু অকণমান জিৰা, আধা চামুচো নহয়, এয়া যিমান দেখুৱাইছোঁ সিমানেই। এয়া মই টাৱা এখনত এনেদৰে গৰম কৰি লৈছোঁ আৰু এইখিনি মই পিচি ল'ম। এয়া মই পটাতে এনেদৰে পিচি লৈছোঁ। আপোনালোকে খুন্দনা ব্যৱহাৰ কৰি পিচিব পাৰিব, পটা বা মিক্সিটো। মই পটাই ব্যৱহাৰ কৰিছোঁ। পটা ব্যৱহাৰ কৰিয়ে সাধাৰণতে ভাল লাগে মোৰ, সেইকাৰণে। এতিয়া লৈছোঁ মই এটা তিয়ঁহ, অকণমান ডাঙৰ চাইজৰ, আৰু মছলাখিনিও প্লেটত ৰাখি দিছোঁ। আৰু এয়া দৈ একাপ, আৰু এইখিনি দৈ মই ঘৰতে বনাই লৈছিলোঁ। যদি ঘৰতে বনোৱা দৈ ৰেচিপি লাগে তেনেহ'লে মোক জনাব, মই নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আন সামগ্ৰীখিনিও মই দেখুৱাই লওঁ। এয়া লৈছোঁ পদিনা পাত, এটা জলকীয়া, মান ধনিয়া আৰু কোমলীয়া নৰসিংহ পাত। এইখিনি আপুনি ব্যৱহাৰ কৰিব সম্পূৰ্ণ, তেতিয়াহে খাবলৈ টেষ্টি হ'ব। মই তিয়ঁহটো এনেদৰে বাকলি গুচাই টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ। এতিয়া মিক্সি জাৰটোত মই 1 কাপ দৈও দি ল'লোঁ, আৰু পিচি লৈছিলোঁ যে মছলাখিনি, সেই মছলাখিনিও দিলোঁ। আধা চামুচ ক'লা নিমখ দিলোঁ, আৰু আনবিধ নিমখো দি দিম এতিয়া, সোৱাদ অনুসৰি বগা নিমখ। এয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি ল'ব। আৰু এতিয়া চেনিও দি দিছোঁ, এচামুচ দিলোঁ চেনি। আৰু মই পদিনা পাত দি দিছোঁ, লগতে জলকীয়াটো টুকুৰা টুকুৰ কৰি দিলোঁ, আৰু মান ধনিয়াও দি দিলোঁ, আৰু নৰসিংহ পাত আটাইখিনি দি লৈ এতিয়া মই মিক্সিত ভালদৰে পিচি ল'ম। ভালদৰে পিচিব, তেতিয়াহে আচলতে মিহি হ'ব আৰু খাবলৈও টেষ্টি হ'ব। এয়া মোৰ হৈ গ'ল। এইখিনি মই এতিয়া উলিয়াই ল'ম দুটা গ্লাছত। 1 কাপ দৈৰ পৰা মোৰ 2 গিলাচ ৰাইতা তৈয়াৰ হৈ গ'ল। এতিয়া মই এইখিনি এনেদৰে উলিয়াই ল'লোঁ, আৰু মোৰ ৰাইতা তৈয়াৰ। আপোনালোকে নিশ্চয় ঘৰত এবাৰ বনাই চাব। গৰম দিনত সঁচাকৈ এনেদৰে ৰাইতা খাই ভাল লাগে, আৰু যিহেতু ঘৰুৱা দৈ ব্যৱহাৰ কৰিছোঁ সেইকাৰণে টেষ্টটো বেছি ভাল লগা হৈছে। এতিয়া মই নৰসিংহ পাত দি এনেদৰে ডেক'ৰেশ্যন কৰি দিছোঁ। আপোনালোকে ঘৰতে এনেদৰে বনাই লওক আৰু ইয়াৰ মজা লওক। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে, আৰু নিশ্চয় মোক কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ তেনেহ'লে, পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে।